নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজলৈ দুটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো হ'ল অসমৰ লাখ লাখ মহিলাৰ বাবে বহুত জৰুৰী। আত্মসহায়ক গোটৰ অৰ্থাৎ লাখপতি বাইদেউ আঁচনিৰ 10,000 টকাটো কোন কোন মহিলাই পাব আৰু কেতিয়ালৈ লাভ কৰিব সেই বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিলে যে অহা এপ্ৰিল মাহত 27 লাখ মহিলাৰ বেংক একাউণ্টত 10,000 টকাকৈ প্ৰদান কৰা হ'ব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিহালী সমষ্টিৰ পৰা এই ধন প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। দ্বিতীয় আপডেটটো হৈছে কোন কোন মহিলাই নাপায় এই মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ ধন। প্ৰথম কথাটো হৈ গ'ল মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাসকলে এই আঁচনিৰ ধন লাভ কৰিব নোৱাৰে। লগতে চৰকাৰী উচ্চপদস্থ বিষয়াই পৰিয়ালৰ মহিলাসকলেও এই আঁচনিৰ ধন নাপায়। লগতে ভাল ব্যৱসায় থকা তথা ট্ৰাক জেচিবি ইত্যাদি থকা ঘৰৰ মানুহেও এই আঁচনিৰ ধন লাভ নকৰে। আৰু এটা কথা মনত ৰাখিব, যদি আপোনাৰ খুৰাৰ ব্যৱসায় আছে কেনেবাকৈ তেন্তে আপুনি এই আঁচনিৰ পৰা বহিষ্কৃত হ'ব। আকৌ এবাৰ জনাব বিচাৰোঁ যে বিহালী সমষ্টিৰ পৰা এই ধন বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব আৰু মাৰ্চ মাহত এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰিব আৰু সেই অনুসৰি 3টা পৰ্যায়ত এই ধন প্ৰদান কৰা হ'ব। আজিলৈ ইমানেই। আৰু অৰুণোদয় আঁচনিৰ লগতে এনেধৰণৰ চৰকাৰী আঁচনিৰ বাতৰিসমূহ পোনপ্ৰথমতে আপুনি লাভ কৰিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰিব। আৰু যদি কেনেবাকৈ ফেচবুকত চাই আছে তেন্তে আমাৰ পেজটো ফ'ল' কৰি ল'ব। ধন্যবাদ।